এটা সম্পৰ্ক তেতিয়াহে গভীৰ হৈ পৰে যেতিয়া সেই সম্পৰ্কত উভয় ব্যক্তিৰ মাজত আন্তৰিকতা, বিশ্বাস, বুজাবুজি, আপোনা-আপুনি জন্ম হয়। সেয়া লাগিলে যি ধৰণৰে সম্পৰ্ক হওক। এটা সম্পৰ্কৰ শক্তিত উভয় ব্যক্তিৰ অৱদান থাকে। ভুলবোৰ দেখুৱাই দিয়াৰ অধিকাৰ আপোনাৰ আছে, কিন্তু আপুনি যদি কেৱল তেওঁক সমালোচনা কৰি থাকে, তেন্তে তেওঁ কেতিয়াও আপোনাৰ আপোন হ'বই নোৱাৰে। যদি এটা সম্পৰ্ক ৰক্ষা কৰাত এজনৰে ভূমিকা থাকে, তেন্তে সম্পৰ্ক কেতিয়াও সফল নহয়। আপোন মানে কাৰোবাৰ নিজৰ মতে চলোৱা নহয়। যদি কোনো ধৰণৰ স্বাধীনতা নাথাকে, আপোনাৰ প্ৰতিটো কামতে বাধা থাকে, তেন্তে সেই সম্পৰ্ক ত্যাগ কৰক। আৰু যিসকলে আপোনাক বুজি পায়, আপোনাৰ লগত সদায় থাকে, আপুনি তেওঁলোকক লৈয়ে সুখী হ'বলৈ শিকক। এদিন আপুনি সফল হ'বই। এদিন হয়তো কোনোবাই আপোনাক ক'ব, মোৰ কণ্টেক্টত বহুত মানুহ আছে, তোমাৰ লগত কথা পাতিবলৈ সময় নাই। আপুনি আঁতৰি আহক, তেওঁ আপোনাক কষ্টহে দিব। মৰমৰ মূল্য কাহানিও নিদিয়ে। আপোনাৰ চিনাকিৰ তালিকাখনৰ পৰিসৰো তেওঁক উপলব্ধি কৰিবলৈ দিয়ক। এদিন তেওঁ আপোনাৰ অভাৱ অনুভৱ কৰিব। আপোনাৰ কাষত হাজাৰ মানুহ দেখি তেওঁ দুখ কৰিব। কিন্তু হাজাৰ চেষ্টাৰ পিছতো তেওঁ মোৰ, আপোনাৰ বা আমাৰ প্ৰিয় হ'ব নোৱাৰিব। কাৰণ এইখিনি তেওঁৰ অহংকাৰে তেওঁক দিব। গতিকে চমু জীৱনটোত সকলোৰে লগত মিলি থাকক, হিংসাত্মক দৃষ্টিভংগী পৰিহাৰ কৰক। দেখিব আপুনিও সুখী হ'ব আৰু আপোনাৰ কাষত থকা ব্যক্তিসকলো।